গুড ইভিনিং সকলোলৈ। এই যে মই এতিয়া ধুই আছোঁ পাচলিবিধ, সকলোৱে চিনি পায়নে? এইটো কি বুলি কয়? এইটোক আমি তিতা ভেকুৰী বুলিও কওঁ আৰু কিছুমানে কয় ভেকুৰী বেঙেনা বুলি। আজি মই বনাব লৈছোঁ তিতা ভেকুৰীৰ আচাৰ। এই আচাৰৰ চাগে ৰেচিপিটো আজি প্ৰথম মই আপলোড কৰিম। ইমান বিচাৰিছোঁ ফেচবুকত আৰু ইউটিউবত, ভালকৈ পোৱাই নাই মই। আহকচোন আজি চাব মইনো কেনেকৈ বনাওঁ আচাৰটো। প্ৰথমতে মই ভালকৈ ধুই লৈছোঁ। তাৰ পাছত ভালকৈ ঠাৰিডাল অঁতৰাই দিম। ঠাৰিখিনি কাটি পিনে এক্সট্ৰা কৰি পিনে এতিয়া মই কাটিম দুটুকুৰাকৈ। দেখিছে মই চাইজটো দেখুৱাই দিছোঁ। এই তিতা ভেকুৰীটো মোৰ হাজবেণ্ডে খাই খুব ভাল পায়। এইটো আকৌ উজনিৰ ফালেহে হয়, গুৱাহাটীৰ বজাৰত পোৱা নাযায়। মই সেয়ে ভাবিলোঁ যিহেতু আমি ঘৰৰ পৰা লৈ আহিছিলোঁ, আচাৰ বনাই থওঁ আৰু যেতিয়াই মন যায় তেতিয়া পাৰিম খাবলৈ। এতিয়া আহক ভিডিঅ'টো আগবঢ়াই নিওঁ। বেটাই মোক হেল্প কৰিছে দেই। বেটাই নাই তুমি কি কৰিছা ধুন? বেটা তুমি কি কৰিছা? ধুনু তুমি কি কৰিছা? হাত কাটিব দেই। এতিয়া মোৰ এইখিনি কমপ্লিট হৈ গ'ল কাটি। এই মোৰ অৱস্থা চাওক ৰুমৰ, কিবা এটা কাম কৰিবলৈ এই অৱস্থা। এয়া এই কি কৰিছা? লাজ কৰিছে। কি কৰিছা? কাম কৰিছা? এয়া দেই আমাৰ অৱস্থা, এতিয়া ৰুমৰ অৱস্থা এয়া। এইফালে মই লৈছোঁ পানী গৰম কৰিবলৈ আৰু এইফালে চাওক মোৰ ল'ৰাৰ কাম দেখিছেনে? মই মানে অলপ সময়ৰ কাৰণেও মই তাক এৰিব নোৱাৰোঁ। দেখিছে তাৰ কামখিনি? এয়া কোৱা কি হ'ল? তুমি আমনি নকৰিবা দেই মোক। পানীখিনি উতলাৰ পাছত মই অলপ দি দিছোঁ হালধি। তাৰপাছত মই এইখিনি বাকি দিছোঁ। যদিহে আপোনালোকে বিচাৰে যে আচাৰটো অলপ টান হৈ থাকিব, তেতিয়া আপোনালোকে উতলা পানী ডাইৰেক্ট ঢালি পিনে লগালগ উঠাই দিব। মই যিহেতু আচাৰখিনি অলপ ঢিলাকৈ বনাইছোঁ, সেইটো কাৰণে মই 1 মিনিটৰ কাৰণে বইল কৰি লৈছোঁ। এয়া শুনিছে মোৰ বেকগ্ৰাউণ্ড মিউজিকটো? শুনিছে পাছফালে চিঞৰি আছে মা মা বুলি। একো নাই হোৱা, নেটেই নাই। মই কাম কৰিছোঁ ৰ'বা, চাউণ্ড নহয়। মই মানে ভিডিঅ'টো কৰোঁতে মই মনে মনে আছোঁ যে, সেইটো কাৰণে সি সুধি আছে মা চাউণ্ডটো কি হ'ল বুলি। ময়ো কিন্তু আজিহে প্ৰথম বনাইছোঁ দেই এইটো আচাৰ। মোক ওচৰৰ ছোৱালীজনীয়ে শিকাই দিছিলে। এতিয়া চাওঁ বনাই কেনেকুৱানো হয় খাবলৈ। এয়া দেখিছে বেছি বইল কৰিব নালাগে। ভেকুৰীখিনি মই অলপ ৰ'দত শুকুৱাই দিম। গৰম কৰি লৈছোঁ ধনিয়া, শুকান জলকীয়া আৰু জিৰা। এইখিনি এতিয়া সকলোখিনি এতিয়া পেষ্ট কৰি ইয়াত ভৰাই দিম। এইখিনি কাম হাজবেণ্ডে কৰিছে, মই বাৰু ভিডিঅ' কৰিছোঁ। ফাইনেলি আমাৰ আচাৰ খাবলৈ পৰা হৈ গৈছে। এটা বটলত বেছি হোৱাৰ বাবে মই দুভাগ কৰি দিছোঁ। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব, বহুত ভাল লাগিছে খাই। টেঙা আচাৰটো সকলোৱে খায়। এইবাৰ আহকচোন তিতা আচাৰ এবাৰ ট্ৰাই কৰি চাওক। তাত কেইটামান জলকীয়াও ভৰাই দিছোঁ, জলকীয়া আচাৰ কেইটামান দি দিছিলোঁ, সেইটো কাৰণে খাই বেছি ভাল লাগিছে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।